বিক্ৰমাদিত্য নামৰ এজন প্ৰাচীন কালত সাহসী ৰজা আছে। এদিন এজন দুষ্ট তান্ত্ৰিকে নিজৰ তান্ত্ৰিক শক্তি বঢ়াবৰ বাবে এটা ৩৫ লক্ষণ টকা ব্ৰাহ্মণ ল'ৰাক লৈ আহে আৰু ল'ৰাটো বলি দিব খুজি ল'ৰাটো তান্ত্ৰিকজনৰ ওচৰৰ পৰা পলাই এখন হাবিৰ মাজত সোমায়। প্ৰেতাত্মাই তান্ত্ৰিকজনৰ পৰা ল'ৰাটো বচাবলৈ এটা সৰু ডালত ওলমাই দিলে আৰু এই হ'ল বেতাল। মায়া শক্তিৰে বন্ধা সেই ডালটোত তান্ত্ৰিকজনে ল'ৰাটো আনিব নোৱাৰি তান্ত্ৰিকজনে নতুন ষড়যন্ত্ৰ ৰচি আৰু বিক্ৰমাদিত্য ৰাজমহল পালে। ৰজা বিক্ৰমাদিত্য জয়, ৰজা বিক্ৰমাদিত্য জয়, ৰজা বিক্ৰমাদিত্য জয়। মন্দিবৰ আপুনি বাৰু মন কৰিছেনে পণ্ডিতজন কোৰ হয় বাৰু? তেওঁ সদায় আমাক এটাকৈ ফল দি যায়। সেই ফলসমূহ মুগুৰিত অনা হওক মন্দিবৰ। কি আচৰিত মহাৰাজ, আজি ইমান দিন হ'ল ফলসমূহ এটাও বেয়া হৈ যোৱা নাই। মহাৰাজ বিক্ৰমাদিত্যই সেই ফলসমূহ কাটি চায় আৰু তাৰ ভিতৰত হীৰা মুকুতামণি আদি সম্পদ দেখে। মহাশয়, আপুনি যদি বেয়া নাপায় আপুনি কোৰ হয় মোক ক'বনে, আৰু আপোনাক মই কিদৰে সহায় কৰিব পাৰিম? মহাৰাজ বিক্ৰম, আপুনি যদি মোক সহায় কৰিব বিচাৰে পাহাৰৰ হাবিত এভাগ যজ্ঞ আয়োজন কৰিছো, তাত আপুনি অকলে উপস্থিত হ'ব। ঠিক আছে, মই আপোনাক কথা দিছো আপোনাৰ যজ্ঞত মই নিশ্চয় উপস্থিত হ'ম। মহাৰাজ বিক্ৰম, এই হাবিৰ মাজত এজোপা গছত উল্টা হৈ থকা এজন দেৱতা পাব। আপুনি তাক ধৰি আনিব লাগে, কিন্তু আপুনি মোক কথা দিছিল সহায় কৰা। তান্ত্ৰিকজনৰ কথা মতে বিক্ৰমাদিত্যই এই হাবিৰ ফালে বেতালক ধৰি আনিব। বেতাল